সাহায্য দিয়া বন্ধ কৰক মই একদম আপোনালোকক হাত জোৰ কৰি কৈছো আপোনালোকে সাহায্য দিয়া বন্ধ কৰক আৰু ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰি দিয়ক এটা কথা কাৰণেই মই কৈছো যে এতিয়া মই এটা ভিডিও চালো ভিডিওটোত এগৰাকী মহিলাই আনবক্সিং ভিডিও বনাইছে আৰু আমাক দেখুৱাব নোৱাৰো বুলিয়ে তেওঁ টুকুলাগিটা খোলা নাই দেই তেওঁ ভিডিওটোত দেখিলো যে মই প্ৰায় 10-12 পেকেট মান ষ্টেফি আছে এতিয়া কথাটো হল কি আমি মাইকী মানুহবোৰ মাহেকত এবাৰ অসুবিধা হওঁ কিছুমান দুমাহৰ মূৰত এবাৰ অসুবিধা হয় কিছুমান মাহেকত দুবাৰ মান অসুবিধা হয় এতিয়া কথাটো হল কি কিন্তু আমাৰ প্ৰকৃতিৰ নিয়ম মতে মানুহ এগৰাকী মাহেকত এবাৰে অসুবিধা হয় কাৰোবাৰ কিবা প্ৰবলেম বখত দুবাৰ হয় যি কি নহওক এতিয়া যি বস্তুটো মাহেকত এবাৰ প্ৰয়োজন হয় তুমি 10-12 পেকেট ষ্টেফি লৈ থবলৈ কোনো দৰকাৰ নাই কোনোবা এগৰাকী ভিডিওত কৈছে যে আৰু সাহায্য নালাগে আপোনালোকে বন্ধ কৰি দিয়ক আমাৰ ঘৰত এতিয়া অলমোষ্ট দাইল আছে 10-12 কেজি বিস্কুট আছে ইমান চাউল আছে ইমান তুমি 10-12 কেজি কিয় লৈছা দিলে বুলিয়ে কিয় লবা সৰু সৰু বাচ্চা যাৰ বয়স 7 বছৰ 10 বছৰ 12 বছৰ তেওঁলোকে কৈছে যে আমাৰ ফালে নালাগে সেইফালে নিয়া যত মানুহে পোৱা নাই বয়সস্থ মানুহ বৃদ্ধ যাৰ 65 বছৰ 70 বছৰ বয়সৰ বৃদ্ধ পুৰুষে কৈছে যে সেইফালে নিয়া সেইফালে ভিতৰত আছে নহয় আমাৰ ফালে আলিটোকে ওলাই আছে সেইফালে একোৱে পোৱা নাই সেইফালে দিয়াংগে কিন্তু আমাৰ মাইকী মানুহ মুখা নাও বুঢ়ী জক টিঙৰ পৰা নেনামে তুমি মই বেয়া পাইছো তোমাক মই কৈছো তোমাক মই বেয়া পাইছো তোমাৰ মই নাম পাহৰিলো কিন্তু তোমাৰ হাতত ষ্টেফি পেকেট যেতিয়া মই 10-12টা দেখিলো মোৰ তোমাৰ প্ৰতি শ্ৰদ্ধা ভক্তি শেষ হৈ গ'ল নাপায় মানুহে কেতিয়াও ইমান আক্ৰোহ কৰিব নাপায় যিটো বান আহিলে যিটো পলয় আহিলে সেই পলয়টোৱে অকল শিৱসাগৰ যোৰহাট গোলাঘাট বুলি নহয় আমাৰ প্ৰত্যেকজন অসমীয়াৰ মাছ মূৰত প্ৰত্যেকজন অসমৰ মানুহৰ মাছ মূৰত এটা কোপ উঠাইছে আজি স্বামী হাৰা হোৱা মহিলাগৰাকীয়ে যিমান কান্দিছে আমিও সিমান কান্দিছো কোনোবা পিতৃ হাৰা হৈছে কোনোবা মাতৃ হাৰা হৈছে কোনোবাই গোটেই সন্তানক হেৰুৱাইছে তেওঁলোকৰ যিখিনি দুখ লাগিছে আমিও কান্দিছো তেনেস্থলত কোনোবাই ৰাস্তায়েদি যোৱা প্ৰত্যেকখন গাড়ীৰ পৰা কালেকচন কৰিছে খাদ্য বস্তু আজি মই 10 কেজি কোনোবাই দাইল গুটাই থৈছে 10 কেজি দাইল কিমান মাহ খাব 10 কেজি দাইলে ভাবি চাওক ঘৰখনত মাইকী মানুহ দুজনী বা তিনজনী আছে ষ্টেফি পেকেটটো মাহেকত এবাৰহে লাগে এজনী মানুহক এটা পেকেট লাগে 10-12টা পেকেট কিয় হে আছেকে তেওঁ গোটেইখিনি দেখুৱাইছে নে নাই তাৰ কি মানে আছে এই বস্তুটো বহুত বেয়া হৈছে আৰু এতিয়া আমি কি কৰিলো যেহেতু ভুক্তভোগী মহিলাৰ উচ্চপনি বা মই তেনেকে ৰিম্পিহত আমি সাহায্য দিবলৈ যে গৈছিলো সাহায্য দিবলৈ যোৱাটো বন্ধ কৰি দিলো আমি এমাহৰ পিছত যাম দুমাহৰ পিছত যাম বা আৰু 15 দিন 20 দিনৰ পিছত যাম গৈ পেলাই খুৰিয়ে কৈছিলে ভুক্তভোগী মহিলা উচ্চপনিয়ে কৈছিলে যে মই 150টা বুলুকা বাহ দিম মই বোলো অকণমান ৰৈ দিয়ক 15 দিনৰ পিছত দিব কাৰণ আজি আপুনি বাহখিনি যদি কাটি পেলাই লৈ গুচি যায় কোনোবাই বাহ মোৰ ঘৰ নাই বুলি ৰাস্তা কিনাৰতে বাহখিনি নমাই থক তাৰ পিছত জেওৰা দিবলৈ লৈ যাব কোনোবাই পানী বটল নি দোকানত বিকিছেগে ইমান মহা পলয় এটা অহা পিছতো মানুহৰ মানুহ কিয় সচেতন নহয় আৰু আমাৰ যিখিনি দুখীয়া মানুহ ঘৰ দুৱাৰ ভঙা চিগা মানুহ যাৰ কেঁচা ঘৰ আছে সেই মানুহবিলাকতকে পকা ঘৰ থকা মানুহবিলাকৰ খকটো অকমান বেছি একদম অপ্ৰিয় সত্য পকা ঘৰ থকা মানুহৰ খকটো অকণ বেছি মই এতিয়া চাইছো নেপালী খুঁটিৰ বাহিৰে অন্যান্য ঠাইত মানুহৰ ঘৰ দুৱাৰ ভগা দাই মানে পকা ঘৰগিটা ভঙা নাই যেটো পলয় আহিছিলে যেটো খুঁট হেতুৱে অকল নেপালী বস্তিটো উৰাই লৈ গুচি গৈছে নেপালী খুঁটি আৰু বাকি মানুহবিলাকৰ ঘৰবোৰ তেনেকৈ আছে মাত্ৰ পানী সোমাইছে বস্তুবোৰ বেয়া কৰিছে তোমালোকৰ থাকিবলৈ ঠাইকন ঘৰখন আছে ভিতৰৰ আজবাবু বেয়া হ'ব পাৰে আজি তুমি এটা আৰসিসি বিল্ডিঙৰ তলত আছা মানে তোমাৰ ঘৰত ভাল এটা বিজনেছ বা চৰকাৰী চাকৰি এটা আছে কিন্তু সেই যাৰ ঘৰ এতিয়া ঢুকা দিয়া তেওঁলোকৰ ভাল ঘৰ নাই ভাল এটা ইনকাম নাই ভাল এটা ব্যৱসায় নাই যাৰ বাবে তেওঁলোকৰ ঘৰ এতিয়াও কেঁচা ঢুকা দিয়া হৈ আছে যাৰ বাবে তছনছ হৈ গৈছে ঘৰ যাৰ ঘৰৰ মূল মানুহজন হেৰাই গৈছে যাৰ ঘৰ ভাগি গৈছে তেওঁলোক কেনেকৈ চলিব কিন্তু আপোনালোকে মন কৰিব যাৰ ঘৰ ভাঙি গৈছে নহয় তাৰ ঘৰত 10 কেজি মসুৰ দাইল নাই কিন্তু হেতু 100% সঁচা কথা পানী শুকুৱাই নাই কাৰোবাৰ ঘৰত
কিন্তু কোনোবাই ঘৰ দুৱাৰ চাফা কৰি আনবক্সিং ভিডিঅ' বনালে মোৰ ঘৰত 10 কেজি দাইল আছে, 1 কাৰ্টুন বিস্কুট আছে, 2 কাৰ্টুন পানী বটল আছে, 40 কেজি চাউল আছে, 15 কেজি আলু আছে। ইমান এটা মানে মই বুজাবলৈ ভাষা নাই। আপোনালোকে অনুগ্ৰহ কৰি সেই বস্তুখিনি ভগাই দিয়ক বেলেগক, দুখীয়া মানুহক কেতিয়াও নিদিয়ে।